নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ আমাৰ অফলাইন হ'ব লগা এক্সামৰ OMR চিট কেনেদৰে ব্যৱহাৰ কৰিব লাগে বা ইয়াত কি কাম কৰিলে শুদ্ধ হ'ব আৰু কি কাম কৰিব নালাগে, OMR চিট কেনেদৰে আমি ফিল আপ কৰিম, ইয়াৰ ওপৰত এটা সম্পূৰ্ণকৈ ভিডিঅ' দিয়া হ'ল। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ত দেখি থকা এই পিকচাৰখনেই হৈছে এখন OMR চিট, যিখনত নেকি ওপৰত লিখা থাকিব আপোনালোকৰ এক্সামৰ নাম, যেটো হ'ব আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট 2022, আৰু ইয়াত আপোনালোকৰ 3rd গ্ৰেড 4th গ্ৰেড বুলি মেনশ্যন কৰা থাকিব। ওপৰত লিখা আছে যে এনচাৰ চিট নম্বৰ, আৰু ইয়াৰ এনচাৰ চিট নম্বৰ মানে হৈছে আপোনালোকক এটা কুৱেশ্যন বুকলেট দিব আৰু এটা এনচাৰৰ বুকলেট দিব। কুৱেশ্যন বুকলেটত থাকিব কুৱেশ্যন চিট নম্বৰ বুলি আৰু এনচাৰ বুকলেটত থাকিব এনচাৰ চিট নম্বৰ বুলি। এনচাৰ বুকলেটত থকা নম্বৰটো আপোনালোকে কুৱেশ্যন বুকলেটত আপোনালোকে ফিল আপ কৰিব লাগিব। আকৌ কুৱেশ্যন বুকলেটত যিটো নম্বৰ থাকিব সেই নম্বৰটো ইয়াত এনচাৰ বুকলেটত আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ কথা যে আপোনালোকে যিমান পাৰে নিকাভাৱে ইয়াত লিখিবলৈ চেষ্টা কৰিব, কাৰণ ভুল হ'লে আপোনালোকক দ্বিতীয়বাৰৰ বাবে OMR চিট দিয়া নহ'ব আৰু আপোনালোকৰ পৰীক্ষা তাতেই আপোনালোকে কেনচেল কৰিব লাগিব। সেইবাবে যিমান পাৰে নিকাভাৱে লিখাৰ চেষ্টা কৰিব। ইয়াৰ পিছত তলত দিয়া আছে ৰোল নম্বৰ বুলি, আৰু এই ৰোল নম্বৰত আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডত থকা যিটো আপোনালোকে এডমিট কাৰ্ড উলিয়াইছিল তাত এটা ৰোল নম্বৰ দিয়া থাকিব। সেই ৰোল নম্বৰটো আপোনালোকে ইয়াত লিখিব লাগিব। লিখা পদ্ধতিটোৱে আপোনালোকক উদাহৰণস্বৰূপে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ধৰি ল'লোঁ ইয়াত আপোনাৰ ৰোল নম্বৰ 112233 আৰু 4। ইয়াত আপোনালোকে কলম ৱাইজ 1-2টাৰ তলত শূন্যকেইটা দেখা পোৱা শূন্যকেইটাত আপোনালোকে কলমেৰে পুৰা ভালদৰে চিহ্ন দিব লাগিব, যাতে সেই ফুটকেইটা নোহোৱা হৈ যায়। আৰু ঠিক তেনেদৰে 2-2টাৰ তলত এটা ঘাই এৰি নেক্সট ঘাইটোত আপোনালোকে 2-2টাৰ বাবে পুৰা কলমেৰে চিহ্ন দিব লাগিব। ঠিক তেনেদৰে 3টো একেই পদ্ধতি ইউজ কৰিব লাগিব। 4টোত আপোনালোকে 3টা ঘাই এৰি 4 নম্বৰ ঘাইটোত আপোনালোকে কলমেৰে দাগ দিব লাগিব। তাৰপিছত আহিল কুৱেশ্যন বুকলেট নং। আগত কোৱাৰ নিচিনাকৈ কুৱেশ্যন বুকলেট নং এটা কুৱেশ্যন পেপাৰত দিয়া থাকিব, যিটো আপোনালোকে ইয়াত লিখি দিব লাগিব। আৰু প্ৰথমত ৰোল নম্বৰ যেনেদৰে আমি গোলকেইটাত চিন দিছিলোঁ, ঠিক তেনেদৰে ইয়াত যি সংখ্যা আছে সেই সংখ্যাৰ তলত চিহ্নখনত চাই তাত চিন দি সংখ্যাকেইটাত ভালদৰে চিন দিব লাগিব। ইয়াৰ পিছত আহিল চিৰিজ। ABCD নামৰ 4টা চিৰিজ আপোনালোকে কুৱেশ্যন পেপাৰত দেখা পাব। আপোনালোকে ইয়াত A চিৰিজটো আপুনি পাব পাৰে বা নাইবা আপোনাৰ কাষৰ ল'ৰাজন বা ছোৱালীজনে B চিৰিজটো পাব, কিন্তু এখন বেঞ্চৰ কোনেও এটা চিৰিজ নাপায়। আপোনালোকৰ কুৱেশ্যন একেই থাকিব, মাত্ৰ কুৱেশ্যনৰ নম্বৰবোৰ সলনি হ'ব। আৰু আপোনালোকে ইয়াত আপুনি যিটো চিৰিজৰ কুৱেশ্যন বুকলেটটো পাইছে সেই চিৰিজৰ নাম্বাৰটো বা সেই চিৰিজৰ নেমটো আপুনি ইয়াত লিখি দিব লাগিব। তাৰপিছত আহিব আপোনাৰ এনচাৰৰ ওপৰত, যিটো নেকি আপোনালোকক 4টা MCQ কুৱেশ্যন টাইপ আহিব, আৰু সেই MCQৰ যিটো শুদ্ধ হয় তাত 1 2 3 4 নাইবা ABCD নামকৰণ কৰা থাকিব। আৰু যদি A টো শুদ্ধ হয় আপোনালোকে A টোত আপোনালোকে ভালদৰে চিন দিব লাগিব, আৰু যদি B টো শুদ্ধ হয় B টোত দিব লাগিব। এনেদৰে আপোনালোকে চিনবোৰ দিব লাগিব। শেষত আপোনালোকৰ তলত ছিগনেচাৰ অফ দ্য কেণ্ডিডেট এজ ইন এডমিট কাৰ্ড বুলি যিটো লিখা আছে, তাত আপোনালোকে এডমিট কাৰ্ডত যিদৰে ছিগনেচাৰ কৰিছিল ঠিক তেনেদৰে ইয়াতো ছিগনেচাৰ কৰিব লাগিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বাটনটো টিপি দিব। থেংক ইউ।